তো গাইজ দুপৰীয়াৰ ভাত সাজ খাই কিনে ওলাই আহিলোঁ ৰাস্তাৰ পিনে। ওলাই আহি ভাবিলোঁ যে দোকানৰ পিনে যাওঁ অকণমান। তো যাওঁতে লগ পালোঁ ভাগিনাটো দৌৰি আহি কিনে মোৰ কেমেৰাৰ ওচৰত। তাৰপিছত গৈ থাকোঁতে লগৰ এটাক লগ পালোঁ। তো লগৰটোক লগ পাই ইয়াৰ চাইকেলখন লৈ কিনে ওলালোঁ বজাৰৰ পিনে। তো বজাৰত গৈ আছোঁ গাঁৱৰ ফিল্ড লৈ কিনে, আৰু ইমানেই ৰ'দ দিছে নহয়, গাঁৱৰ ফিল্ড বেকাৰ হৈ গৈছে। তো গৈ ফাইনেলি গৈ পালোঁ বজাৰ, আৰু আহি পালোঁ দোকান। তো দোকানত আহি কিনে তো কি ল'ম চাই থাকোঁ। চিগাৰেট নহয়, তো দোকানৰ পৰা ল'লোঁ চিখৰৰ পেকেট, আৰু চিখৰৰ পেকেট লৈ কিনে এতিয়া খাম, কাৰণ দুপৰীয়া ভাত সাজ খাই কিনে মোক লাগিবই। তো আজিলৈ ইমানেই। তো নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো